আপুনি জানেনে প্ৰতি বছৰে কিয় অনুষ্ঠিত কৰা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিশাল ৰাজ্যিক বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশন মেলা নেকি? এইবাৰ ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে ১২০০ ভাওনাৰে বিশ্বৰ সৰ্বত্ৰে পৰিচিত শোণিতপুৰ জিলাৰ সংস্কৃতিৰ ৰসঘৰা জামুগুৰিহাট ঢলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। অসমৰ জাতীয় জীৱনৰ আয়ুস ৰেখা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰুজনাৰ নীতি আদৰ্শৰে ১৯৩০ চনত নগাঁৱৰ পলাশনীত ৰমাকান্ত মুক্তিয়াৰ আৰু হলধৰ ভূঞাদেৱৰ প্ৰচেষ্টাত স্থাপিত এই সংঘ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্ম এক শৰণ আদৰ্শ আৰু কৃষ্টি প্ৰচাৰ তথা সমাজ কৰাৰ লক্ষ্যৰে আজি হাজাৰ হাজাৰ শাখাৰে পৰিচালিত। এই অধিৱেশন কেৱল ধৰ্মীয় সমাৱেশ নহয়, ই হল লাখ লাখ অসমীয়াৰ মিলনৰ এক মহাপীঠ বৈকুণ্ঠপুৰী। গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মৰ আদৰ্শৰে সমাজৰ পৰা জাতি ভেদ দূৰ কৰি সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিবলৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়কে আদি কৰি যথেষ্ট শিক্ষা প্ৰতিষ্ঠান সুখ্যাতিৰে জন্ম দি মানৱ সম্পদ গঢ়াত অসমৰ বিশেষ ভূমিকা পালন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰাথমিক, আঞ্চলিক, জিলা শাখা আৰু মূল বা ৰাজ্যিক ভিত্তিত বিভিন্ন সমিতি গঠন কৰি সুচাৰুৰূপে পৰিচালনা কৰে। সেই হেতুকে উক্ত বিষয়বাবসমূহৰ সাল সলনি কৰি নতুন সমিতিৰ নিৰ্মাণৰ বাবেও প্ৰতি বছৰে পতা হয় এই বিশাল অধিৱেশন, য'ত ভক্তিৰ সুবাসে আকাশ বতাহ চুই যায় আৰু জাতিৰ সত্তাই প্ৰাণ পায়। ইয়াত কেৱল ভক্তৰ স্থান, ইয়াত হিন্দু, মুছলিম, ধনী, দুখীয়া, উচ্চ নিচ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলো এক হৈ ভাগৱতৰ ভক্তি মাৰ্গ ৰক্ষা কৰি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা এক দেও এক সেও এক বিনে নাই কেও এই উক্তিৰে বিলীন হয় এই বিশাল সাগৰত। গতিকে বাবাই সমস্ত আমি সকলোৱে পলম নকৰি অতি সোনকালে যাওঁ বলক, সকলোকে লগ পাম এই বৈকুণ্ঠপুৰীত। ধন্যবাদ। বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষ